যোৱা 17 আৰু 18 তাৰিখত কোকৰাঝাৰত উল্টাপানী লুংচুং ফৰেষ্টত যি এটা ফেক এনকাউণ্টাৰ হৈছে ভুৱা সংঘৰ্ষৰ জংচাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম দুয়োগৰাকী প্ৰাক্তন NDB সদস্যক বৰ্বৰভাৱে যি ফেক এনকাউণ্টাৰত হত্যা কৰা হ'ল ইয়াৰ প্ৰতিবাদত আজি ইয়াত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। মূল কথাটো হ'ল যে এই যি ঘটনা সেই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ আৰু শান্তিৰ বদলেনত আমি কেতিয়াও কোনোবা পুলিচ আৰ্মিৰ আৰু কোনোবা সশস্ত্ৰ সংগ্ৰামৰ নামত সংগ্ৰাম কৰাৰ নামত তেনেকুৱা বন্দুক বাৰুদৰ গুলি আমি শুনিবলৈ নিবিচাৰোঁ। কাৰণ আমি শান্তি চুক্তি কৰাৰ পিছত এই যি ঘটনা সেই ঘটনাই আমাক মনত আঘাত দিছে, সেই ঘটনাই আমাক অন্তৰ আত্মাক আমাক চুই গৈছে আৰু তেওঁলোকে যিহেতু পুলিচৰ কাষ্টডিত আছিল তেওঁলোকক যিহেতু 17 তাৰিখে সন্ধিয়া তেওঁলোকক বাইক এক্সিডেণ্ট হোৱাৰ পিছত ৰাইজৰ লগত সহযোগত তেওঁলোকক কৰায়ত্ব কৰি পেলাই হস্পিটেললৈ চিকিৎসাধীন হৈ আছিল। ইয়াৰ পিছত থানালৈ লৈ গ'ল, ঘৰৰ মানুহে তেওঁলোকক লগ ধৰিবলৈ গৈছিল, ঘৰৰ মানুহ কোৱা হৈছিল যে তেওঁলোকে নিৰ্দোষী হয় 2 এদিনত তেওঁলোকক এৰি দিয়া হ'ব। ইয়াৰ পিছত ৰাতিটোৰ ভিতৰত এটা নাটকীয়ভাৱে এটা মানে কাণ্ডত তেওঁলোকে ভুৱা সংঘৰ্ষত দুয়োগৰাকী ব্যক্তিক যি বৰ্বৰভাৱে হত্যা কৰা হ'ল তাৰ প্ৰতিবাদত আজি সমগ্ৰ বড়োলেণ্ড অঞ্চল বা বড়োভূমি আজি মানে সজাগ হৈ উঠিছে আৰু অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, এই যে হত্যাকাণ্ড এই যে মানে ফেক এনকাউণ্টাৰ ইয়াৰ ওপৰত উচিত বিচাৰ তদন্ত কৰিব লাগে আৰু দুৰ্ভগীয়া পৰিয়াল বা এই ভিক্টিম ফেমিলিয়ে ইয়াৰ উচিত বিচাৰ পাব লাগে, তেওঁলোকক পৰিয়ালক সংস্থাপনৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই ঘটনাই যাতে বড়োভূমিত বড়োলেণ্ডত শেষ ঘটনা হওক আৰু তেনেকুৱা কোনো গুলি বাৰুদৰ আৱাজ আমি শুনিবলৈ নাপাওঁ আৰু এনেকুৱা কাণ্ড যাতে পুলিচ বা প্ৰশাসনৰ দ্বাৰা যাতে মানে এনেকুৱা ভুৱা সংঘৰ্ষ যাতে কেতিয়াও নহয় তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনকো আমি সকীয়াই দিছোঁ। কিয়নো এজন মানুহ কৰায়ত্ব কৰিছে, তেওঁক আইনীভাৱে ব্যৱস্থা আছে, তেওঁক ন্যায় তেওঁক মানে ইনভেষ্টিগেশ্যন কৰিব পাৰে, ইণ্টাৰগেশ্যন কৰিব পাৰে, কোৰ্টত লৈ যাব পাৰে, কোৰ্টে আইনমতে দণ্ডনীয়ভাৱে যিখিনি ধাৰা আছে ইয়াৰ অধীনত তেওঁ যদি দোষী হয়, তেওঁ যদি কিবা বেয়া কাম কৰিছে, তেওঁ যদি কিবা বেলেগ কাণ্ডত যদি লিপ্ত আছে তেখেতক শাস্তি দিব, ন্যায়হে বিচাৰ বিবেচনা কৰিব, তেওঁক মানে ইনভেষ্টিগেশ্যন কৰিব পাৰে, ইণ্টাৰগেশ্যন কৰিব পাৰে, কোৰ্টত লৈ যাব পাৰে, কোৰ্টে আইনমতে দণ্ডনীয়ভাৱে যিখিনি ধাৰা আছে ইয়াৰ অধীনত তেওঁ যদি দোষী হয়, তেওঁ যদি কিবা বেয়া কাম কৰিছে, তেওঁ যদি কিবা বেলেগ কাণ্ডত যদি লিপ্ত আছে তেখেতক শাস্তি দিব, ন্যায়হে বিচাৰ বিবেচনা কৰিব। তো আৰক্ষীক পুলিচৰ প্ৰশাসনক কাকো এনেকুৱা ফেক এনকাউণ্টাৰ কৰিবৰ কাৰণে অধিকাৰ দিয়া নাই আৰু দেশৰ যি সংবিধান, দেশৰ যি আইন সেই আইনে কাকো এনেকুৱা অধিকাৰ দিয়া নাই। আনপিনিদি নিখিল বড়ো ছাত্ৰ সন্থা আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি কোনো নতুন সশস্ত্ৰ সংগ্ৰাম, কোনো মানে উগ্ৰপন্থী মানে সংগঠন আমি জন্ম হোৱাটো কেতিয়াও নিবিচাৰোঁ। কাৰণ 2020 27 জানুৱাৰীত 4টা NDBৰ গোটে যি শান্তি চুক্তি সম্পাদন কৰিলে সেই শান্তি চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থাও আমি একেলগে শান্তি চুক্তিত আমি স্বাক্ষৰ কৰিছোঁ আৰু ইয়াৰ পিছত সমগ্ৰ 30-35 দশক ধৰা যি চলা যি উগ্ৰ মানে এটা সশস্ত্ৰ সংগ্ৰাম আছিল সেই সশস্ত্ৰ সংগ্ৰামটো পাতনি মেলা হ'ল আৰু ইয়াৰ পিছত আজি কোনোবাই মানে নতুন নতুন সংগঠন জন্ম দিব, নতুন নতুন ভাবুকি দিব, সেই আমাৰ অঞ্চলখন অশান্তি কৰিব আৰু তেনেকুৱা অশান্তি আমি কেতিয়াও নিবিচাৰোঁ। তো ইয়াৰ কাৰণে যিবিলাকে ভুল পথেৰে পৰিচালিত কৰি পেলাই কাৰোবাৰ ডিক্টেশ্যন, কাৰোবাৰ ইনষ্টিগেশ্যনত আজি নতুন সশস্ত্ৰ সংগ্ৰামৰ নামত আজি দাবী ধমকি দিছে, সকীয়াই দিছে, সেই কথাটো মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে তেওঁলোকে এতিয়া মূল খুঁটিলৈ ঘূৰি আহক আৰু এতিয়া সশস্ত্ৰ সংগ্ৰামৰ কাৰণে কোনো তেনেকুৱা পৰিৱেশ নাই আৰু কোনো সশস্ত্ৰ সংগ্ৰাম আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু তেওঁলোকে যদি কিবা দুখ বেদনা আছে, তেওঁলোকৰ মনত যদি কিবা আঘাত আছে, সেই ULB যি নামৰ এটা সংগঠন আজি তেওঁলোকে আত্মপ্ৰকাশ কৰিছে, তেওঁলোকে অতি শীঘ্ৰে মূল খুঁটিলৈ আহিব লাগে, ৰাইজৰ মাজত থাকিব লাগে, আমাৰ লগত আলোচনা কৰিব লাগে, আমাক মাতক, আমি ক'ত আলোচনা কৰিবৰ কাৰণে যাব লাগে আৰু চৰকাৰ যিহেতু আহ্বান জনাইছে